ডাঙৰীয়া বাইদেউ আমাৰ আজি এই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰা সতীৰ্থবৃন্দ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই স্মাৰকপত্ৰখন পাঠ কৰাৰ আগতেই মই আমাৰ বাইদেউক জনাব খুজিছোঁ যে আপুনি যিহেতু আমাৰ শিৱসাগৰ জিলাত নতুনকৈ আহিছে, আমাৰ বিভিন্ন সমস্যা আছে। ইয়াৰ আগতে আমি বিভিন্ন সমস্যাৰ ওপৰত অৱলোকন কৰিছোঁ। আমাৰ জিলা প্ৰশাসনৰ কিছুমান বিষয়বস্তুৰ প্ৰতি আমি এতিয়াও সত্য লাভ পোৱা নাই শিৱসাগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা। গতিকে আশা কৰিছোঁ এই যিখন স্মাৰকপত্ৰ আপোনাৰ হাতত আজি আমি দিম, এই স্মাৰকপত্ৰখনৰ যিকেইটা আমি দাবী সম্পৰ্কে স্মাৰকপত্ৰবোৰৰ যিকেইটা দাবী থাকিব, সেই দাবীকেইটা যাতে আপোনালোকৰ পৰা সঠিক উত্তৰ পাম, ইয়াকে আশা কৰি পিনি মই আপোনাৰ আগত এই স্মাৰকপত্ৰখন পাঠ কৰিব দিছোঁ। প্ৰতি উপায়ুক্ত মহোদয় শিৱসাগৰ জিলা বিষয় স্মাৰকপত্ৰ মহোদয় বৈপ্লৱিক অভিনন্দন গ্ৰহণ কৰিছোঁ। এক সামাজিক অনুষ্ঠান হিচাপে আমি সদায় শিৱসাগৰৰ লগতে অসমৰ বিভিন্ন দিশৰ ওপৰত সদায় সচেতনতা অৱলম্বন কৰিব দিছোঁ। যিকোনো অবাঞ্ছিত পৰিস্থিতিত আমি চৰকাৰ তথা প্ৰশাসনক অৱগত কৰি আহিছোঁ। আমি পৰিলক্ষিত কৰিছোঁ যে শিৱসাগৰ জিলাৰ বহুসংখ্যক দৰিদ্ৰ লোকৰ একমাত্ৰ জীৱিকা অৰ্জনৰ উৎস হ'ল মৎস্য। কিন্তু বছৰটো 3 মাহ মাছ মৰা কাৰ্যটো বন্ধ কৰি দিয়াৰ ফলস্বৰূপে এই মৎস্যজীৱীসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ উপৰি আমি জ্ঞাত হৈছোঁ যে শিৱসাগৰ জিলা অনুসূচিত জাতি মহকুমা কল্যাণ বিভাগটো বৰ্তমান এছাম ৰাজনৈতিক নেতা পাৰ্টিয়ে অনুসূচিত জাতিৰ বাবে অহা বিভিন্ন আঁচনিসমূহ নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি লৈছে আৰু হিতাধিকাৰী নিৰ্বাচনী বিষয়ত ৰাজনৈতিক হস্তক্ষেপ পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি অনুসূচিত জাতি জনজাতি শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰে যি বৃত্তি ব্যৱস্থা ৰাখিছিল, অৰ্থাৎ শিক্ষাৰ্থীসকলৰ অধিকাৰ ছাত্ৰবৃত্তি প্ৰদান কৰাৰ ক্ষেত্ৰত অৱহেলা কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ নগালেণ্ডৰ নিৰ্বাচনত গাড়ী চালক হিচাপে চৰকাৰী দায়িত্ব পালন কৰিবলৈ যোৱা শিৱসাগৰ জিলাৰ আইলামুখৰ যুৱক পংকজ হাজৰিকাৰ কোনো দুৰ্বৃত্তৰ গ্ৰেনেড নিক্ষেপৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ দায়িত্ব গ্ৰহণ নকৰাটো পৰিলক্ষিত নহ'ল। উল্লেখযোগ্য যে পংকজ হাজৰিকাৰ অধিগ্ৰহণ কৰা গাড়ী এজন গাড়ী চালক আছিল। উপৰোক্ত সমূহ বিষয়বস্তুৰ ওপৰত দৃষ্টি ৰাখিয়ে আমি সৰকাৰ নিম্নলিখিত দাবীসমূহ উত্থাপন কৰি এই দুঘণ্টীয়া অৱতৰণ ধৰ্মত কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আমাৰ দাবীসমূহ মাছ মৰা বন্ধ থকাৰ সময়ত মৎস্যজীৱীসকলৰ প্ৰতি এককালীন সাহায্য প্ৰদান কৰক, অনুসূচিত জাতি সমাজ কল্যাণ বিভাগটোক ৰাজনৈতিক প্ৰবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰক, নগালেণ্ডৰ সদ্য সমাপ্ত নিৰ্বাচনৰ বোমা বিস্ফোৰণত আহত যুৱক পংকজ হাজৰিকাক ক্ষতিপূৰণ প্ৰদান কৰক, ছাত্ৰবৃত্তি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা কৰক। বাইদেউ, এই আটাইকেইটা দাবীৰ ভিতৰত আটাইতকৈ আমাৰ প্ৰয়োজনীয় দাবীটো হ'ল কি? ছাত্ৰবৃত্তিটো মানে কি, এতিয়া বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি একদম সম্পূৰ্ণকৈ অৱহেলা কৰা দেখা গৈছে চৰকাৰে। বিগত সময়খিনিত আমি যেতিয়া লাভ কৰি আছিলোঁ এই ছাত্ৰবৃত্তিটো, কিন্তু বৰ্তমান সময়ত একেবাৰে দিয়া হোৱা দেখা যায়। আৰু দ্বিতীয় কথাটো হ'ল কি, আমাৰ যিটো সমাজ কল্যাণ বিভাগ শিৱসাগৰত আছে, সেই বিভাগটো সম্পূৰ্ণ ৰাজনীতি পঞ্জীয়নত সোমাই পৰিছে। তাৰ যিখিনি হিতাধিকাৰী হ'ব লাগে, যিখিনি বস্তু আবণ্টন দিয়ে, অনুসূচিত জাতি জনজাতি ৰাইজৰ কাৰণে যিখিনি বস্তু আবণ্টন দিয়ে, সেই বস্তুবোৰ হিতাধিকাৰী নিৰ্বাচনত ৰাজনৈতিক নেতা পালি নেতাই হস্তক্ষেপ কৰাটো আমাৰ পৰিলক্ষিত হৈছে। আমি বিচাৰিছোঁ যে সেই সমাজ কল্যাণ বিভাগটো সম্পূৰ্ণ ৰাজনীতিৰ পৰা বহিৰ্ভূত হ'ব লাগে। কাৰণ কেলৈ সেইটো এটা বিভাগ, সেইটো আমাৰ অধিকাৰ। তালৈ যিখিনি আমাৰ বস্তু আহে, যিখিনি অনুদান আহে, সেইবোৰ হ'ল আমাৰ অধিকাৰৰ ভিতৰত অহা বস্তু। গতিকে তাত ৰাজনীতিৰ হস্তক্ষেপ হ'ব নালাগে। যিহেতু এটা চৰকাৰী কাৰ্যালয় আছে, তালৈ অহা বস্তুবোৰ চৰকাৰী কাৰ্যালয়ত বিতৰণ হ'ব লাগে, বিভাগীয় কৰ্তৃপক্ষই বিতৰণ কৰিব লাগে। কোনো ৰাজনৈতিক নেতা পালি নেতাৰ ঘৰত বা কোনো MLA ঘৰত গৈ পিনি সেই বস্তু বিতৰণ কৰিব নালাগে। আৰু হয়, ঠিক আছে, এইটো আপোনাক দিছোঁ। এই সন্দৰ্ভত আপোনাক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। হয়, ঠিক আছে, থেংক ইউ। ঠিক আছে।